এই দোস্ত, আজি আলোচনা কৰিম বাল্য বিবাহ সম্পৰ্কে। আমি সকলোৱে জানো, সকলোৱে মানো বাল্য বিবাহ কিমান ক্ষতিকৰ, ল'ৰা ছোৱালীৰ বাবে কিমান ক্ষতিকাৰক। চৰকাৰে বাল্য বিবাহ বন্ধ কৰিছে, ঠিক আছে, বঢ়িয়া কথা, আমিও ছাপোৰ্ট কৰোঁ, সকলোৱে ছাপোৰ্ট কৰিছে যে বাল্য বিবাহ বন্ধ কৰিব লাগে, চৰকাৰে ৰুল এইটো মানিব লাগে। কিন্তু তাৰ আগত এটা কথা আছে যে আগত যিখিনি বাল্য বিবাহ হৈ গৈছে, সিহঁতৰ এটা এটা ল'ৰা ছোৱালী আছে বা কোনোবাৰ দুটা দুটা আছে ল'ৰা বা ছোৱালী, কিছুমানৰ তিনিটাকেও আছে। সেই মানুহবিলাকৰ এতিয়া পত্নীটোক থৈ যদি স্বামীটোক লৈ যায় বা জেলত ভৰাই থয়, সেই পত্নীকেইটাৰ অৱস্থা কি হ'ব? চৰকাৰে একবাৰ ভাবিছেনে কথাটো? এইটো ভাবিব লাগিব যে ইমান ধুনীয়া এটা সংসাৰ বনাই লৈছে সিহঁতে, বাচ্চা কাচ্চা থকা এটা সংসাৰ, তাৰে বাচ্চা কাচ্চা থৈ, পত্নীক থৈ, স্বামীটোক লৈ যদি জেলত ভৰাই থৈ দিয়ে, সেই সংসাৰটো কেনেকৈ চলিব? গম পাইছোঁ চৰকাৰে এটা দায়িত্ব লৈছে যে পত্নীটোক খৰচ দিব, খৰচ মানে চাউল দাউল দিব, কিন্তু বাকীখিনি এই ল'ৰা ছোৱালীক স্কুলত লৈ যাব লাগে, স্কুলৰ পৰা আকৌ আনিব লাগে ঘৰত, এই দায়িত্বখিনি কোনে ল'ব? খালি চাউল দাউল দিলেই যে এটা সংসাৰ চলিব সেইটো নহয়। এটা সংসাৰত বহুত কাম থাকে, বাচ্চা কাচ্চা স্কুলত লোৱা, স্কুলৰ পৰা আনা, কিমান কষ্ট যি এটা ল'ৰা ছোৱালী পুহি থাকে সিয়েহে জানে যে ল'ৰা ছোৱালী কেনেকৈ কিমান কষ্ট কৰি স্কুলত লোৱা আনা কিমান কষ্ট হয়। সেই কষ্টখিনি কোনে কৰিব? এই এটা পত্নীয়ে কি ইমান পাৰিব? স্কুলত আনিব লাগিব, স্কুলৰ পৰা আকৌ ঘৰত লৈ যাব লাগিব, ইমানখিনি কাম সি অকলে কৰিব পাৰিব নেকি? এতিয়া দোস্ত, আপোনালোকৰ মত কি? আপোনালোকে কমেণ্টত জনাই দিব। আমি যেনেকৈ কৈ থাকোঁ যে বাল্য বিবাহ বন্ধ কৰিব লাগে, এইটো অকল আমিয়ে নহয়, সকলোৱে জানে যে বাল্য বিবাহ কৰা ক্ষতিকাৰক এবং বাল্য বিবাহ কৰিব নালাগে, সকলোৱে জানে, সকলোৱে চৰকাৰক ছাপোৰ্ট কৰিছে। কিন্তু এটা বিষয় যে এতিয়া দুটা তিনিটা চলিৰ বাপেক সিহঁতক লৈ যাই আছে থানাত, জেলত ভৰাই থৈ আছে, কিমান দিন ৰাখিব কোনে জানে। আৰু চৰকাৰৰ বিৰুদ্ধে আমি নকওঁ, আমি চৰকাৰক ছাপোৰ্ট কৰোঁ, কিন্তু আগত যিখিনি হৈ গৈছে বাল্য বিবাহ, সেই পত্নীখিনিক থৈ যে আপুনি লৈ গৈছে, পতিক গিৰিয়েকক লৈ গৈছে বা স্বামীটোক জেলত ভৰাই থৈ দিছে, সেই মানুহখিনিক ঘূৰাই দিয়ক, যাতে সিহঁতৰ সংসাৰত কোনো অশান্তি নহয়, যাতে সিহঁতৰ সংসাৰত কোনো ধৰণৰ ক্ষতি নহয়। ক্ষতি নোহোৱাৰ আগতে যি হ'ব হৈছে, আপুনি এতিয়া সেই স্বামীকেইটাক আপুনি অতি সোনকালে সিহঁতৰ ঘৰত ঘূৰাই দিয়ক, যাতে সিহঁতৰ সংসাৰটো ধুনীয়াকৈ চলে, যাতে সিহঁতৰ সংসাৰত কোনো ধৰণৰ ক্ষতিগ্ৰস্ত নহয়। আপুনি চাউল দিব, ঠিক আছে, অকল চাউল দিলে এটা সংসাৰ নচলে, এটা ধুনীয়া সংসাৰটো নচলিব চাউলে। ল'ৰা ছোৱালীক যে স্কুলত লৈ যাব লাগিব, এইখিনি আপোনাৰ বা আমাৰ ধাৰা নহ'ব। যাৰ সংসাৰ সিয়েহে জানিব তাৰ সংসাৰত কি আছে কি নাই, কি লাগে কি নালাগে, সি যাৰ সংসাৰ সিয়েহে জানিব, আমি কিন্তু একো নাজানো। সেইকাৰণে কৈছোঁ, যি হ'ব হৈছে, আগৰ বা 4 বছৰ বা 5 বছৰ বা 7 বছৰ আগত যোনটো বিবাহ হৈ গৈছে, সেইটো বাল্য বিবাহ হওক আৰু যি বিবাহ হওক হৈ গৈছে যোনটো, এই কথাটো বাদ দিয়ক, আগৰখিনি ঘূৰাই দিয়ক। এতিয়াৰ পৰা এটা নতুন আইন কৰি দিয়ক, একদম কড়া আইন কৰি দিয়ক, যাতে আৰু বাল্য বিবাহ হ'ব নোৱাৰে। লাগিলে আপুনি কিবা এটা অফিচাৰ দি দিয়ক যে ক'ৰবাত যদি এই বাল্য বিবাহ হ'ব খোজে, বাল্য বিবাহ দিব খোজে, ল'ৰা বাপেক হওক ছোৱালীৰ বাপেক হওক, চবকেইটাক জেলত ভৰাই দিয়ক লাগিলে। কিন্তু এতিয়া যিখিনি আগৰ হৈ গৈছে, পুৰাণাখিনিতো হৈছেই, সেইটো আৰু ক'লে লাভ নাই, একো চেষ্টা কৰিও লাভ নাই। এইখিনি মানুহক এতিয়া ঘৰত ঘূৰাই দিয়ক, সিহঁতৰ সংসাৰ ধুনীয়াকৈ চলি আছে, চলি থাকিব দিয়ক। এতিয়া নতুনকৈ যদি হ'ব খোজে
আপোনাৰ ধাৰা বা চৰকাৰৰ ধাৰা যদি কোনোবাই বাল্য বিবাহ কৰিব খোজে সেই বিবাহটো আপোনাৰ চৰকাৰী কৰ্মচাৰীৰ ধাৰা বন্ধ কৰাই দিয়ক যাতে বাল্য বিবাহ কৰিব নোৱাৰে যাতে দিব নোৱাৰে। So thanks for watching my video.